हेलो फ्रेंड्स যদি আপোনাৰ সেন্ট্রাল বেংকত যদি এটা একাউন্ট আছে আৰু আপুনি জানিব বিচাৰে আপোনাৰ পাসবুকত কিমান টকা আছে কিমান টকা কাটিলে কোৰ পৰা সোমালে বেংকত নোযোৱাকৈ আপুনি সকলোবোৰ এতিয়া মোবাইলতে চাব পাৰিব সকলোবোৰ ডিটেইলছ সো বলক फ्रेंड्स ভিডিওটো আৰম্ভ কৰোঁ আপুনি প্ৰথমতে প্লে ষ্ট'ৰ যাবলৈ প্লে ষ্ট'ৰ যাই কিনে আপুনি টাইপ কৰিব লাগিব আপুনি সেন্ট্রাল এম পাসবুক বা সেন এম পাসবুক বুলি ক'লে লিখিলে আপোনাৰ তাতে এপছটো খোলা খাই যাব আৰু মই ডিসক্ৰিপশনতো লিংকটো দিম আপুনি ইয়াৰ পৰা ডাইৰেক্টলি আপুনি ডাউনলোড কৰিলে হ'ল আৰু ডাউনলোড কৰাৰ পিছত এইটো আপোনাৰ 4.2 ৰেটিং আছে আৰু খুবেই ভাল আছে তাৰপিছত আপুনি প্লে ষ্ট'ৰ পৰা এইটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছত আপোনাৰ প্ৰথমতে যেতিয়া এপছটো ইনষ্টল হ'ব আপোনাৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনাৰ পাৰমিশন দিব লাগিব আৰু আপোনাৰ এতিয়া তাৰপিছত আপোনাৰ ইউজাৰ আইডি বা CIF নাম্বাৰটো বিচাৰিব CIF নাম্বাৰটো আপুনি আপোনাৰ বেংকৰ পৰাও পাব আৰু আপুনি নহলে আপুনি এটা কাস্টমাৰ কেয়াৰ এটা ফোন নাম্বাৰ দিছো মই আপোনাৰ স্ক্ৰিনত শো কৰিব তাৰ পৰা আপুনি ফোন কৰিব তেওঁ সকলো ডিটেইলছ বিচাৰিব কাস্টমাৰ কেয়াৰ ফোন কৰাৰ পিছত আপোনাৰ নাম আপোনাৰ ডিটেইলছ কিনে আপোনাৰ গাঁও আপোনাৰ পোষ্ট অফিস সকলোবোৰ ধৰণৰ ডিটেইলছ সুধিব আৰু যদি তেওঁলোকে যদি সঠিক হয় তেওঁলোকে তেতিয়া আপোনাক CIF নাম্বাৰটো আপোনাক দিব আৰু তাতকৈ যদি আৰু এটা ভাল উপায় আছে যদি আপোনাৰ যদি ঘৰৰ ওচৰতে বেংকটো আছে বা অলপ ওচৰত আছে তেতিয়ালে আপুনি বেংকত যাই কিনে আপুনি মেনেজাৰৰ লগত ক'লে হ'ল যে মোক CIF নাম্বাৰটো আপুনি দিয়ক তে আপোনাৰ লগে লগে হেতু CIF নাম্বাৰটো তেওঁলোকে দিব নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ তলত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটো দিব যোনটো আপোনাৰ বেংকত লিংক আছে বা আপোনাৰ ৰেজিষ্টাৰ কৰা আছে তাৰপিছত এটা OTP আহিব আপোনাৰ OTP আহাৰ পিছত অলপ সময় ওয়েট কৰিব লাগিব আপুনি যেতিয়া OTP টো আহোঁতে টাইম লাগে সো फ्रेंड्स OTP টো আহিছে আৰু OTP টো আপুনি টাইপ কৰি দিয়ক আৰু फ्रेंड्स টাইপ কৰাৰ পিছত এটা এমপিন সেট কৰিব লাগে 4 ডিজিটৰ এমপিন এটা সো আপুনি যিকোনো এটা ৰাখি দিব পাৰে আপোনাৰ সুবিধাতে আৰু আপুনি এটো আপুনি লিখি ৰাখিব পাৰে ক'বাত আৰু তলতো আপুনি হেতুৱে লিখিব লাগিব তাৰপিছত আপুনি এমপিনটো দিয়াৰ পিছত আপোনাৰ সাকসেসফুল হৈ যাব তাৰপিছত আপুনি তাৰ পৰা বাহিৰ হৈ যাওক তাৰপিছত আকৌ এবাৰ যেতিয়া এপছটো খুলিব তেতিয়া সেই এমপিনটো আপোনাৰ 4টা নম্বৰ এমপিনটো দিয়াৰ পিছতে আপোনাৰ এপছটো অলপ সময় টাইম লাগিব মোটামুটি কেই সেকেন্ড মান লাগিব কাৰণ আপুনি ফাৰ্স্ট টাইম ইউজ কৰিছে আৰু তাৰপিছত আপোনাৰ এপছটো খোল খাই যাব আপোনাৰ কাৰ নামত আছে পাসবুকটো সকলোবোৰ ডিটেইলছ আহিব আৰু আপোনাৰ পাসবুকত কিমান ৰাখি আছে কোৰ পৰা কাটিলে কেনেকৈ সোমালে সকলোবোৰ ডিটেইলছ আপোনালোকে সকলোবোৰ ডিটেইলছ পাই যাব সো फ्रेंड्स ধন্যবাদ ভিডিওটো চোৱাৰ বাবে